আপোনালোকে জানেনে বজাৰৰ পৰা আমি কিনি অনা পানীৰ বটলত যিটো এক্সপায়াৰি ডেট লিখা থাকে সেই এক্সপায়াৰি ডেট কিন্তু পানীৰ বাবে নহয় অৰ্থাৎ এক্সপায়াৰি ডেটৰ পাছত পানী বেয়া হৈ নাযায় শুনি আচৰিত হৈছে চাগে তেন্তে বটলটোতনো এই এক্সপায়াৰি ডেট কিহৰ বাবে থাকে আসলতে এই এক্সপায়াৰি ডেটটো পানী থকা প্লাষ্টিকৰ বটলটোৰহে পানীৰ বটলৰ ভ্যালিডিটি প্ৰায় 2 বছৰ মানলৈকে থাকে যদি আপোনাৰ ওচৰত এটা প্লাষ্টিকৰ পানীৰ বটল আছে যাৰ এক্সপায়াৰি ডেট অলৰেডি পাৰ হৈ গৈছে তেন্তে বটলটোৱে পানীত কিছুমান কেমিকেল ৰিলিজ কৰা আৰম্ভ কৰিব যিটো আপোনাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক বটলত থকা পানীবোৰ নিজে নিজে কেতিয়াও বেয়া হৈ নাযায় আসলতে প্লাষ্টিকৰ বটলটোৱেহে পানীত কুপ্ৰভাৱ পেলায় যাৰ ফলত পানীৰ বটলৰ ওপৰতো এক্সপায়াৰি ডেট লিখিব লগা হয় এনে ধৰণৰ ইন্টাৰেষ্টিং ফেক্টছৰ বাবে চেনেলটি লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব